চাওক বন্ধুসকল, আমাৰ পশ্চিম হাবলাখা শ্বহীদ আইনুদ্দিন আহমেদ পথৰ দুৰৱস্থা। এজাক বৰষুণ দিয়াৰ ফলতে ৰাস্তাটোৰ অৱস্থা এনেকুৱা হৈছে। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাম মই আমাৰ অসমৰ ভিতৰতে আটাইতকৈ বেয়া ৰাস্তাটো। চাওক, আমাৰ এই বেয়া ৰাস্তাটো আছে আমাৰ পশ্চিম হাবলাখা শ্বহীদ আইনুদ্দিন আহমেদ পথ। চাওক, মই এতিয়া অন দ্য স্পট মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ। আমাৰ অসমত দুই এজাক বৰষুণ আমাৰ ইয়াত দুই এজাক বৰষুণ অহাৰ ফলতে এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা হৈছে। চাওক, ৰাস্তাটোৰ অৱস্থাই নাই। এই ৰাস্তাইদি কোনো গাড়ী বা মানুহ বা ছাগলী, ভেড়া, গৰু, এম্বুলেঞ্চকে আদি কৰি কোনো বস্তুৱে যাব নোৱাৰে। চাওকচোন, মানে ফিচাৰীৰ দৰে অৱস্থা হৈছে। চাওক, এই ৰাস্তাটো কাটি কেনে পানী উলিয়াই দিয়া হৈ আছে। চাওক আপোনালোকে, চাওক এনেকুৱা দুৰৱস্থা ৰাস্তাৰ যে এনেকুৱা ৰাস্তা মই ভাবাত আমাৰ এই হাবলাখাতে আছে, মানে পশ্চিম হাবলাখাতে আছে। এই ৰাস্তাটোৰ বিষয়ে আমি বহুতবাৰ আমাৰ MLA মহোদয়ক জনাইছোঁ, তথাপিও মানে কোনো ব্যৱস্থা লোৱা নাই। গাইজ, মই ইমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁ, আপোনালোকে চাই ঠিকেই, কিন্তু লাইক আৰু শ্বেয়াৰ নকৰে। প্লিজ কমচে কমটো এই ভিডিঅ'টো আপোনালোকে নিজৰ খাতিৰত শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। গাইজ চাওক, এনেকুৱা ৰাস্তা আৰু ক'ৰবাত আছেনে? মই ভাবাত নাই, আৰু যদি আছে তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব। আৰু এই ৰাস্তাটো কেনেকুৱা দেখা পালে এইটোও কমেণ্টৰ দ্বাৰা ক'বলৈ নাপাহৰিব। এনেকুৱা ৰাস্তাৰ মাজেৰে চলাচল কৰিবলৈ যে কেনেকুৱা অসুবিধা, সেই কথাটো আমাৰ যিবিলাক মানুহে এই ৰাস্তাটোৱেদি চলাচল কৰে তেওঁলোকে জানে। চ' আমি এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে দাবী কৰিব বিচাৰোঁ যে আমাৰ অসম চৰকাৰে যিমান সোনকালে পাৰে আমাৰ এই দুৰ্ভগীয়া ৰাস্তাটো ভাল কৰিব লাগে আৰু যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মই আমাৰ ৰাইজৰ মানুহক, অৰ্থাৎ আমাৰ গাঁৱৰ মানুহক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। আপোনালোকৰ নিজৰ ৰাস্তাৰ খাতিৰত, আমাৰ গাঁৱৰ মানুহৰ স্বাৰ্থৰ খাতিৰত এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। এনেকুৱা শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যাতে যাই পায় আৰু আমাৰ চৰকাৰে যথোচিত ব্যৱস্থা লয় এই ৰাস্তাটোৰ বাবে। গাইজ চাওক, আপোনালোকৰ নিজৰ চকুৰে চাওক। আপোনালোকক প্ৰমাণ নিদিলে আপোনালোকে বিশ্বাস নকৰে। চাওক, ৰাস্তাৰ অৱস্থা মই ডাইৰেক্ট ভিডিঅ' কৰি দেখুৱাই আছোঁ। চাওক কেনেকুৱা অৱস্থা, বাপৰে বাপ, মানুহে চলাচল কৰিব নোৱাৰে। এই ভিডিঅ'টো আপোনালোক সকলোৱে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই, টাটা।